হাই ফ্ৰেণ্ডছ, এই বিশ্বৰ সকলো লোকে চিনি পোৱা এখন প্ৰসিদ্ধ গ্ৰন্থৰ নাম হৈছে গিনিজ বুক অৱ ৰেকৰ্ড। ইয়াত প্ৰতি বছৰে বিশ্বৰ নানা ধৰণৰ বিস্ময়কাৰী ৰেকৰ্ড বা অভিলেখৰ কথা প্ৰকাশ হয়। সাধাৰণভাৱে সমগ্ৰ বিশ্বতে এই গ্ৰন্থত প্ৰকাশিত তথ্যসমূহকে শুদ্ধ বুলি বিবেচনা আৰু গ্ৰহণ কৰা হয়। এইখন গ্ৰন্থত ভাৰতীয়সকলৰো নানা আশ্চৰ্যকৰ কীৰ্তি বিশ্ব ৰেকৰ্ড হিচাপে সন্নিৱিষ্ট কৰা হৈছে। তেনে 10টা ৰেকৰ্ডৰ কথা আজিৰ ভিডিঅ'টোত আপোনালোকৰ আগত উল্লেখ কৰিবলৈ বিচাৰিছোঁ। নম্বৰ 1। নম্বৰ 1ত আছে লতা মংগেশকাৰ। সকলোৱে চিনি পোৱা ভাৰতৰ প্ৰসিদ্ধ নেপথ্য গায়িকা লতা মংগেশকাৰ। এওঁৰ ৰেকৰ্ডটো হৈছে 1948 চনৰ পৰা 1987 চনৰ ভিতৰত 20টা ভাৰতীয় ভাষাত 30,000ৰো অধিক গীত গাই বিশ্ব ৰেকৰ্ড কৰিছে। নম্বৰ 2। 2 নম্বৰত আছে ভাৰতৰ শকুন্তলা দেৱী। তেওঁক মানৱ কম্পিউটাৰ নামেৰেও জনাজাত। তেওঁ 1980 চনৰ 20 জুনত লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ কম্পিউটাৰ বিভাগৰ এটি অনুষ্ঠানত 13টা সংখ্যাৰ এটা পূৰণ উলিয়াবলৈ দিয়া হৈছিল। তেওঁ মাত্ৰ 28 ছেকেণ্ডতে এবাৰো খোকোজা নলগাকৈ মুখে মুখে দিছিল। তেওঁ উলিয়াবলৈ দিয়া 13টা সংখ্যাৰ পূৰণটো আছিল 768636977487 ইনটু 2465099745779। ইয়াৰ উত্তৰটো হ'ল 189466781779954264622773730। সঁচাকৈ তেওঁ কম্পিউটাৰে আছিল। নম্বৰ 3। 3 নম্বৰত আছে চুলি দীঘল কৰা ৰেকৰ্ড। এই ৰেকৰ্ড কৰিছে আমাৰ ভাৰতীয় তানজোৰ স্বামী পাণ্ডাৰ সান্নিধিয়ে। তেওঁ চুলি দৈৰ্ঘ্য আছিল 26 ফুট। এই ৰেকৰ্ড তেওঁ 1949 চনত কৰিছিল। নম্বৰ 4। 4 নম্বৰত আছে নখ দীঘল কৰি কৰা ৰেকৰ্ড। এই ৰেকৰ্ড কৰিছে ভাৰতৰ পুনাৰ বাসিন্দা শ্ৰীধৰ চিলাল নামৰ এজন ব্যক্তিয়ে। তেওঁৰ বাওঁ হাতৰ পাঁচোটা আঙুলি নখ 137 ইঞ্চি দীঘল কৰিছিল। নম্বৰ 5। 5 নম্বৰত আছে স্বামী মৌজগীৰ মহাৰাজৰ। তেওঁ থিয় হৈ এই ৰেকৰ্ড সৃষ্টি কৰিছিল। তেওঁ 17 বছৰ একেৰাহে থিয় হৈ তপস্যা কৰিছিল। তেওঁ এখন তক্তাৰ সহায়ত থিয় হৈ শুবও পাৰিছিল। নম্বৰ 6। 6 নম্বৰ ৰেকৰ্ডটো হৈছে জয়পুৰৰ সুৰেন্দ্ৰ আচাৰ্যৰ। তেওঁ 1991 চনৰ 28 ফেব্ৰুৱাৰীৰ দিনা এটা চাউলৰ ওপৰত 1314টা আখৰ লিখি বিশ্ব ৰেকৰ্ড কৰিছিল। ইয়াৰ আগতে তেওঁ 1990 চনৰ ডিচেম্বৰত তেওঁ এটা ডাক টিকটৰ ওপৰত 10,056টা আখৰ লিখিছিল। নম্বৰ 7। 7 নম্বৰ ৰেকৰ্ডটো কৰিছে এজন চিকাৰীয়ে। নাম হৈছে জিম কৰবেট। তেওঁ পৃথিৱীৰ আটাইতকৈ বেছি মানুহ খোৱা বাঘটোক 1907 চনত তেওঁ গুলীয়াই মাৰিছিল। এই বাঘটোৱে 436 জন মানুহৰ প্ৰাণনাশ কৰিছিল। নম্বৰ 8। 8 নম্বৰত আছে অলপো নোৰোৱাকৈ কথা কোৱা ৰেকৰ্ড। এই ৰেকৰ্ড এজন ভাৰতীয়ই কৰিছে। এওঁৰ নাম S.E. জয় ৰামন। তেওঁ 360 ঘণ্টা এবাৰো নোৰোৱাকৈ কথা কৈছিল। সঁচাকৈ তেওঁ কি কথা পাতিছিল তেওঁহে জানে। নম্বৰ 9। 9 নম্বৰত আছে দিল্লীৰ 39 বছৰীয়া গুল মহম্মদ। তেওঁ পৃথিৱীত অকণমানি চেহেৰাৰ বাবেই বিখ্যাত। এই মানুহজনৰ উচ্চতা আছিল 57.15 চেণ্টিমিটাৰ আৰু ওজন আছিল মাত্ৰ 17 কিলোগ্ৰাম। তেওঁৰ জন্ম হৈছিল 1957 চনত আৰু মৃত্যু হৈছিল 1997 চনত। নম্বৰ 10। 10 নম্বৰ ৰেকৰ্ডটো হৈছে অৰবিন্দ পান্না। তেওঁ পিছফালে দৌৰি ৰেকৰ্ড কৰিছে। তেওঁ 1984 চনৰ 18 আগষ্টৰ পৰা 3 ডিচেম্বৰলৈকে 107 দিন ধৰি লছ এঞ্জেলৰ পৰা নিউয়ৰ্ক পৰ্যন্ত দৌৰিছিল। ফ্ৰেণ্ডছ, এয়াই আছিল আজি ভিডিঅ'টোৰ 10জন বিশ্ব ৰেকৰ্ড সৃষ্টিকাৰী ভাৰতীয়ৰ নাম। যদিহে ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে একোটা কমেণ্ট কৰিবচোন। আজিলৈ বাই বাই।